ৰাজনীতিয়ে বিভাজন কৰা মানুহক বানে কৰিলে এক। প্ৰমাণ হল এইখন সঁচাই শংকৰ আজানৰ দেশ। পাঞ্জাবৰ শিখে আহি চাফা কৰিলে অসমীয়াৰ নামঘৰ। মছজিদত বন্যাৰ্ত হিন্দুক আশ্ৰয় মুছলমানৰ। বনাক্ৰান্তৰ মুখত এমুকুৰা হাঁহি দিবলৈ উজনিলৈ ৰাওনা কিন্নৰ সমাজো। নিজৰে দেহৰ অংগস্বৰূপ ৰূপহী অসমৰ দুৰৱস্থা দেখি বহিৰাজ্যতো দুখৰ চকুলো। এই ছবিয়ে নকৈ শিকালে মানুহক মানৱতাতকৈ শ্ৰেষ্ঠ ধৰ্ম আৰু একো নাই। দুখৰ দিনে অসমবাসীক দিলে মানৱতাৰ শিকনি। পুনৰ প্ৰমাণ হল এইখন সঁচাই শংকৰ আজানৰ দেশ। ৰাজনীতিয়ে বিভাজিত কৰা শংকৰ আজানক পুনৰ এক কৰিলে অসমীয়াই। উজনি অসমৰ প্ৰলয়ৰ মাজতে এক হল হিন্দু মুছলমান, অসমীয়া অনা অসমীয়া মিয়া। উজনিৰ বিভিন্ন জিলাত মহাপ্ৰলয় লৈ অহা বানে সকলোৰে সপোন থান বান কৰিলে যদিও ধ্বংসাত্মক বানে মানুহক শিকনি দিলে জীৱনৰ। অসমীয়া সমাজ জীৱনত যে নাই কোনো উচ্চ নিচ জাত, নাই ধৰ্ম ভাষা অনুভূতিৰ ব্যৱধান। অসমত সকলো অবিচ্ছেদ্য, অবিভক্ত, সকলোৰে তেজ ৰঙা। অসমৰ দুৰ্দশা দেখি ৰাজ্যত এতিয়া ভিৰ অন্যভাষী লোকৰো। পাঞ্জাব, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, মুম্বাই আদি বিভিন্ন ঠাইৰ পৰা অসমলৈ গৈছে সাহায্যৰ সোঁত। দেশৰ জনপ্ৰিয় ছবি তাৰকাৰ পৰা ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ আদি সকলোৱে উজনি অসমৰ বন্যাৰ্তৰ বাবে পাৰ্যমানে কৰিছে সহায়। ৰাজনীতি নিলগাই ধুবুৰীৰ পৰা উজনিবাসীৰ ওচৰত নিস্বাৰ্থভাৱে থিয় দিছে মৌলানা বদৰুদ্দিন আজমল, থিয় দিছে জমিয়ত উলেমাই হিন্দ, আনফৰ ফাউণ্ডেশ্যন, USTM ইত্যাদি। এইবোৰ দেখি শুনি এতিয়া এটা কথাই প্ৰতীয়মান হৈছে যে ৰাজনীতিকৰ প্ৰৰোচনাত অসমত নচলে বিভেদ, ধৰ্মৰ নামত অযথা চিঞৰ বাখৰ। সমাজৰ এই বিষবাষ্প ধুই চাফা কৰিলে বলিয়া বানে। মলিনতা আঁতৰাই বানে ধুই থৈ গল মানুহৰ মন। আঁতৰাই থৈ গল চকুৰ পৰা সাম্প্ৰদায়িকতাৰ পৰ্দা। এতিয়া সকলো জাৰি জোকাৰি সকলোৰে সহযোগিতাত নতুনকৈ আৰম্ভ কৰক উজনিবাসীয়ে। উজনিবাসীয়ে পোৱা জীৱনৰ ভয়ংকৰ পাঠৰ পৰা শিকক সমগ্ৰ অসমবাসীয়ে।